এতিয়া হাগ্ৰামা মহিলাৰ ডাঙৰীয়া যিটো কথা কৈ আছে, তেখেত এতিয়া প্ৰাক্তন চিফ, কিন্তু সেই কথাটো মানি ল'বলৈ টান পায়। কাৰণ 17 বছৰ যেতিয়া থাকিল, তেওঁ ভাবিছে যে গোটেই জীৱন তেওঁ চিফ হৈ থাকিব নেকি, সেইকাৰণে কৈছে আনঅফিচিয়েল তেওঁ চিফ। তেখেতৰ ঘৰৰ কাৰণেতো চিফ হ'বই, কাৰণ ঘৰৰ যিখিনি মানুহ আছে বা দলৰ যিখিনি মানুহ আছে, সেই দলৰ মানুহৰ আগত তেখেত চিফ। কিন্তু ৰাইজৰ কাৰণেতো চিফ হৈ থকা নাই। সেই অধিকাৰ ইতিমধ্যে আমাৰ সাংবিধানিক মুৰব্বী, ৰাজ্যখনৰ যি সাংবিধানিক মুৰব্বী মাননীয় জগদীশ মুখী ডাঙৰীয়া, তেখেতে কিন্তু ইতিমধ্যে প্ৰমাণ কৰি দিছে যে ক্ষমতা নিজৰ হাতত লৈ লৈছে। আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আচলতে ক্ষমতা মূৰত ধৰিছে এক কথাত ক'বলৈ গ'লে। লগতে আমাৰ মাননীয় সাংসদ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, তেখেতেও কিছুমান কথা কৈ আছে। মাননীয় প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী, তেখেতেও কিছুমান কথা কৈ আছে। আনকি এই কথাও ক'বলৈ গৈ আছে যে COVID-19ৰো প্ৰভাৱ নাই বুলিও ক'ব বিচাৰিছে। আপোনালোকে চাওক যে ক্ষমতাত মূৰত ধৰিলে মানুহে কি ক'ব নোৱাৰে। ইমান দিনে লুণ্ঠন কৰিলে, এটা দুৰ্নীতিৰ তেওঁলোকৰ কোনো ধৰণৰ তদন্ত নাই। আৰু এটা ভয় খাইছে তেওঁলোকে, কাৰণ আমাৰ চৰকাৰ অহাৰ লগে লগে CBI তদন্ত হ'ব। CBI তদন্ত হোৱাৰ লগে লগে ৰৌ বৰালি সকলো ফচি যাব। কোনে কিমান, আনকি আপোনালোকে মন কৰিব যে BCDCৰ চেয়াৰমেনৰ পৰা আৰম্ভ কৰি পেলাই কোনেও কিন্তু হাৰি যাব নোৱাৰে। ৰৌ বৰালি দৰিকণা সকলো কিন্তু CBI তদন্তৰ আওতাত আহিব। তাৰ কাৰণে ভয় খাইছে। আৰু যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকে নিজক কমচে কম এটা দিবাৰ স্বপ্নত চাই আছে, সপোন এটা চাই আছে যে নাই, মই নিজক সান্তনা এটা দিব লাগিব। এতিয়া মহিলাৰ ডাঙৰীয়াক নিজক সান্তনা দিয়াৰ কাৰণেই কৈ আছে যে মই চিফ হৈ আছোঁ, মানে ইউৰেকা ইউৰেকা, মই চিফ এতিয়াও। সেই ইউৰেকা ইউৰেকা নাথাকে, সময়ত পৰিৱৰ্তন হ'ব। আৰু ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈছে। আৰু তাৰ কাৰণে এতিয়া দেখা পাইছে যে কিমান নিসংগতাত ভুগিছে। এটা MCLৰ লগত নাই, এটা মানে প্ৰাক্তন MCL, এটা প্ৰাক্তন MCLৰ লগত নাই, এজন বিধায়ক লগত নাই, এজন মন্ত্ৰীৰ লগত নাই। প্ৰাক্তন চিফগৰাকী আজি কেণ্ডিডেট, তেখেতো কেণ্ডিডেট, ময়ো কেণ্ডিডেট। আমাৰ 40টাকৈ কেণ্ডিডেট, মানে 40টাকৈ সমষ্টিত আমাৰ কেণ্ডিডেট আছে। সকলো কেণ্ডিডেটৰ যি অৱস্থা, মাননীয় হাগ্ৰামা মহিলাৰ ডাঙৰীয়া তেখেতৰো একেই অৱস্থা। গতিকে বিশেষভাৱে তেখেতৰ ওপৰত টিপ্পনী কৰাৰ মোৰ ইচ্ছা নাই, এইখিনিয়ে মই ক'লোঁ। যে চাওক, মানুহ হৈছে পৰিৱৰ্তনকামী জীৱ, সদায় পৰিৱৰ্তন হৈ থাকে। আগত এই পৰিৱেশ নাছিলে। আপোনালোক সকলোৱে জানে যে ভাৰত চৰকাৰ, অসম চৰকাৰ বিভিন্ন সময়ত বিভিন্ন বঞ্চনাৰ কাৰণে, বিশেষকৈ আমাৰ বড়ো জনগোষ্ঠীক যি ধৰণে বঞ্চনা কৰিছিলে, শোষণ বা এই বড়ো জনগোষ্ঠীটোৰ আপলিটমেণ্টৰ কাৰণে, উন্নয়নৰ কাৰণে ব্যৱস্থা লোৱা নাছিলে। তাৰ কাৰণেই হয়তো এই যেনেকুৱা ধৰণৰ উগ্ৰপন্থা একাংশ লোকে লৈছিলে, সহস্ৰ সংগ্ৰাম কৰিবলৈ বাধ্য হৈছিলে। আৰু সেই সহস্ৰ সংগ্ৰামীসকলে দেখা গৈছে যে এইবাৰ অৰ্থাৎ 2020 চনৰ 27 জানুৱাৰী তাৰিখে এটা চুক্তিৰ জৰিয়তে, BTR চুক্তি, এক শান্তি চুক্তিৰ জৰিয়তে সকলোৱে মূল সুঁতিলৈ উভতি আহিছে। আৰু বড়ো জনগোষ্ঠীৰ লগতে এই BTR অঞ্চলৰ যিমান জাতি জনগোষ্ঠীৰ লোক আছে, সকলোৰ উন্নয়নৰ কাৰণে, সম উন্নয়ন, সম অধিকাৰ প্ৰকৃতত পক্ষে আৰু ন্যায় প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকে সকলোৱে সংকল্পবদ্ধ হৈছে। আৰু এই সময়ত মই ভাবোঁ যে আমি যদি এই BTR চুক্তিক আমি সমৰ্থন নজনাই আমি যদি দূৰে দূৰে থাকোঁ, তেতিয়াহ'লে পুনৰাই আৰু এটা ডাঙৰ ভুল কৰা হ'ব। আৰু এটা এনেকুৱা ধৰণৰ ভুল কৰা হ'ব যি ভুলৰ জৰিয়তে আকৌ এটা অবিশ্বাসৰ পৰিৱেশৰ সৃষ্টি হ'ব। যাৰ কাৰণে মই আহ্বান জনাব বিচাৰিছোঁ যে সকলোৱে BTR চুক্তিক প্ৰকৃততে ষ্টাডি কৰক, অধ্যয়ন কৰক। আৰু এই চুক্তিয়ে প্ৰকৃততে শান্তিৰ এক বতৰা আনিছে। আৰু যিখিনি সহস্ৰ সংগ্ৰামী আছিলে, তেওঁলোক আজি মূলসুঁতিত আহি গ'ল। গতিকে এতিয়া আৰু কোনো ভয় কৰিব লগা নাই। কোনেও এতিয়া ধন দাবী কৰিবলৈ নাহে, কোনেও এতিয়া হত্যা হিংসা নকৰে, সকলোৱে শান্তিৰ কাৰণে ওলাই আহিছে। আৰু আমিও, কাৰণ যিখিনি ডেভেলপমেণ্টৰ প্ৰশ্ন ইয়াত আহিছে, যে BTR চুক্তি আপোনালোকে যদি চায়, তাত যিমানখিনি উন্নয়নমূলক কাম কাজৰ কথা কোৱা হৈছে, খালি বড়ো জনগোষ্ঠীৰ কথা কোৱা হোৱা নাই, তাত সংখ্যালঘুৰ কাৰণেও কোৱা হৈছে, সংখ্যাগুৰুৰ কাৰণেও কোৱা হৈছে, তাত ৰাজবংশীৰ কাৰণেও কোৱা হৈছে, তাত নাথযোগীৰ কাৰণে কোৱা হৈছে, আদিবাসীৰ কাৰণে কোৱা হৈছে। সকলো জাতি জনগোষ্ঠীক একত্ৰিতভাৱে লৈ আগবাঢ়ি যোৱাৰ কাৰণে মই ভাবোঁ এইটো এটা পূৰ্ণাংগ চুক্তি হৈছে। ইয়াৰ আগত BAC চুক্তি যেনেকৈ হৈছিলে, ইয়াৰ BTC চুক্তি যেনেকৈ হৈছিলে, তাতকৈ এই BTR চুক্তি উৎকৃষ্ট চুক্তি বুলি ক'ব লাগিব। আৰু এই চুক্তি শান্তি আৰু চূড়ান্ত চুক্তি হ'ব লাগে, বা এইটো চূড়ান্ত চুক্তি হিচাপে আমি ল'ব পাৰোঁ। কাৰণ ইয়াত সকলোকে একত্ৰিতভাৱে লৈ আগবাঢ়ি যোৱাৰ কাৰণে ইয়াত আছে। আৰু মূল গুৰি বটা ধৰিছিলে আমাৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেত আজি আমাৰ UPPL দলৰ সভাপতি।
গতিকে তেখেত দীৰ্ঘ সময় ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলে আৰু মই নিজে ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলোঁ 2018 চনলৈকে মই আমছুৰ লগত জড়িত আছিলোঁ কিন্তু তাৰ পৰৱৰ্তী সময়ত মই যিখিনি কথা দেখা পাইছোঁ যে প্ৰকৃততেই আমি এটা সৰু সৰু গণ্ডিৰ ভিতৰত থাকি এক ডাইভাৰ্ট হোৱাৰ প্ৰয়োজন নাই বা বিভাজনৰ ৰাজনীতিৰ লগত আমি সহযোগ কৰাৰ প্ৰয়োজন নাই আপোনালোকে দেখা পাইছে যে মথনকুৰি সমষ্টিত যিসকলে কয় যে অমুক জনগোষ্ঠী ভাল নহয় তেওঁলোকে আমাক এনেকৈ শোষণ কৰি আছে তেওঁলোকে চাইছে দুটা তিনিটাকৈ কেণ্ডিডেট দি পেলাই কেনেকৈ বিভাজন ৰাজনীতি কৰি ইমান দিনে যিসকল লুণ্ঠন কৰিলে তেওঁলোকক সহায় কৰিব বিচাৰিছে গতিকে এনেকুৱা কাৰণত আমি ৰাজনৈতিকভাৱে পৰিপক্কতাৰ পৰিচয় দিব লাগিব আৰু তাৰ কাৰণে মই ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে সঠিকভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে সমাজখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি BTR চুক্তিক সমৰ্থন কৰা উচিত আৰু EPPL দলত সকলোৱে যোগদান কৰা উচিত কাৰণ এই EPPL দলেই একমাত্ৰ BTC অঞ্চল বা BTR অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিব।